সন্তৰ সংগে জীৱনৰ গতি কেনেকৈ সলনি কৰি দিয়ে সেই কথাটো মই ক'বলৈ বিচাৰিছোঁ, যাৰ কাৰণে মানৱ জীৱনৰ কল্যাণৰ কাৰণে আমি সন্তৰ সং ল'ব লাগিব। যদি আমাৰ সন্তৰ সং নহয় তেতিয়াহ'লে মানৱ জীৱনত কিন্তু কল্যাণ সাধন নহয়। এতিয়া আমি সন্তৰ সংৰ কথা ক'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে যেনে গোবৰুৱাই সদায় গোবৰ খুচৰে, বিষ্ঠা খুচৰি থাকে, নাথাকে জানো? কিন্তু সদায় সেই গোবৰকে ওপৰত তলত কৰি থাকিব, তল ওপৰ কৰি থাকে। এদিন গোবৰুৱাৰ চকুত পৰি একে জীৱ একে দেখিবলৈ সি সদায় সেইফালে দিয়ে উৰা মাৰি গুচি যায়, কিন্তু গোবৰুৱাই সদায় গোবৰ খুচৰি থাকে। কাৰণ অনুসন্ধিৎসু মনটো আহি গ'ল গোবৰুৱাৰ যে মোৰ লগততো দেখাত একে সাদৃশ্য আছে, মই সদায় গোবৰ খুচৰো, বিষ্ঠা খুচৰি থাকো, আৰু মোৰ নিচিনা একে জীৱ সি সিফালে সদায় কলৈ যায়। অনুসন্ধিৎসু মনটো আহি জানিবৰ কাৰণে যেতিয়া হাবিয়াস হ'ল, এদিন গোবৰুৱাই যি সময়ত একে জীৱটো সেইফালে যায়, এদিন তেওঁ গোবৰৰ পৰা উঠি তেওঁ অতি বিনম্ৰভাৱেৰে সুধিলে, হেৰা তোমাৰ আৰু মোৰ সাদৃশ্য একে, অকণমান ৰ'বাচোন। তেতিয়া ৰ'ল, সেইটো আছিলে ভোমোৰা, একে দেখিবলৈ দুইটা। ভোমোৰাটো ৰ'ল, তেতিয়া ক'লে যে তুমিয়ে মই দেখিবলৈ একেই, কিন্তু মোৰ কৰ্মস্থলী আপুনি দেখিছাই, সদায় মই বিস্তাৰি খুচৰি কৰোঁ, তোমাৰ বন্ধু কৰ্মস্থলী ক'ত? তেতিয়া ভোমোৰাই ক'লে মোৰ কৰ্মস্থলী বহুত দূৰত। মোৰ কৰ্মস্থলী তুমি দেখিলা? বোলে দেখিলোঁ। তোমাৰ কৰ্মস্থলী চাবলৈ মোৰ বৰ হেঁপাহ হৈছে। আজিৰ পৰা তুমিয়ে মই বন্ধু হ'ব বিচাৰিছোঁ, হ'বানে তুমি বন্ধু? গোবৰুৱাৰ আগ্ৰহ দেখি ভোমোৰাই ক'লে, হ'ম তেতিয়াহ'লে, তুমিয়ে মই আজিৰ পৰা নলে লগা বন্ধু। তেতিয়াহ'লে হেৰা বন্ধু, মোৰ মনৰ কামনাটো তুমি পূৰাবানে? তেতিয়া ভোমোৰাই ক'লে, হ'ব বন্ধু, কাইলৈ ৰাতিপুৱা প্ৰভাততে তুমি সাজি কাচি ওলাই থাকিবা, মই যেতিয়া এইখন পাম মই তোমাক লগত লৈ যাম। ঠিক পিছদিনা ৰাতিপুৱাই গোবৰুৱাই সাজি কাচি সুন্দৰভাৱে ওলাই আছে, ভোমোৰা আহি লগতে লৈ গ'ল। বহুত দূৰত এখন সৰোবৰ আছিল, তাত পদুমেই ফুলি আছে, গোটেই পদুম। তেতিয়া ভোমোৰাই বন্ধুক ক'লে, গোবৰুৱা বন্ধুক, বন্ধু মোৰ কৰ্মভূমি এয়াই, আহা। সুন্দৰ ফুল এপাহত বহুৱাই দি ভোমোৰাই ক'লে, বন্ধু আজি তোমাৰ যিমান মন যায় মন পূৰাই তুমি মধুপান কৰা, মই সদায় ইয়াতে মধুপান কৰি থাকোঁ, আৰু বিৰঙীয়া সৃষ্টিখন তুমি চোৱাচোন কিমান আনন্দ লাগে। কিন্তু বন্ধু তোমাৰ মধু পান কৰি থাকা আৰু এই সংসাৰখন চাই থাকা, সুন্দৰ পৃথিৱীখন, মোৰ এটা কাম আছে, তুমি আজি উপভোগ কৰা, মই সময়ত তোমাক লৈ যাম। এই বুলি ভোমোৰাই গোবৰুৱাক তাতে থৈ ভোমোৰাই গুচি গ'ল বেলেগ কামত। ভোমোৰাই পাহৰি থাকিলে বন্ধুক তাত এৰি থৈ আহিছোঁ বুলি। গধূলি হ'ল, পদুমৰ পাহবিলাক জাপ খাই গুচি গ'ল। ভোমোৰা মনত পৰিল, বন্ধুক মই এৰি থৈ আহিলোঁ। লৰ মাৰি গৈছে, অতি বেগেৰে গৈ পেলাই বন্ধুক বিচাৰি ফুৰিছে, বন্ধু বন্ধু প্ৰতিপাহ ফুলতে ফুৰি ফুৰিছে, কিন্তু বন্ধুক বিচাৰি নাপালে। তেতিয়া ভোমোৰাই ভাবিলে যে মোৰ সমান আৰু মহাপাপী এই সংসাৰত কোনো নাই। কিয় নাই? মই আজি বন্ধুক
মৃত্যুক মই বিশ্বাসঘাতকতা কৰিলো, ইয়াতকে আৰু মোৰ পৃথিৱীত মহাপাপ নাই। কি বুলি কৈছে? যে অগম্য গমন কৰে, গৰু স্ত্ৰী মাৰে, মৃত্যুৰ দ্ৰোহ আছে। অগম্য গমন কৰিলে প্ৰাচিত আছে, গৰু স্ত্ৰী মাৰিলে প্ৰাচিত আছে, মৃত্যুৰ দ্ৰোহ আচৰিলে কিন্তু কোনো পৰাস্তি নাই। এনে মই নকৰিব লকীয়া অকৰ্ম কৰিলো, মোৰ সমান আৰু মহাপাপী কোনো নাই। এই বুলি কান্দি কাটি ভোমোৰাই বন্ধু নেপোৱাৰ দুখতেই সৰোবৰৰ পাৰতে বহি থাকিল। যেতিয়া ৰাতিপুৱা সূৰ্য ওলোৱাই নাই, ৰাজাধিৰাজ বিক্ৰমাদিত্যৰ পুৰোহিতে ফুল ছিঙিবলৈ আহি ফুল ছিঙোতে ছিঙোতে গোবৰুৱা বহি থকা ফুলপাহলৈ গুচি গ'ল। যেতিয়া ৰ'দ দিলে ফুলবোৰ মুকুল খাই গ'ল, ভোমোৰাই বিচাৰি ফুৰিছে বন্ধু, ইপাহত গৈছে নাই, সিপাহলে গৈছে নাই, সিপাহলে গৈছে নাই। আবেগত গোটেই মানে বিফল হৈ পৰিছে। প্ৰতিপা ফুলতে বন্ধু 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 বুলি মাতি ফুৰিছে, বন্ধুক নাপালে। আৰু ৰাজাধিৰাজ বিক্ৰমাদিত্যৰ পুৰোহিতে সেই ফুলেৰে তেওঁ উপাস্য দেৱতাক পূজা কৰি ৰজাক নিৰ্মালি দিলেগৈ। দৈত্য কেনে কথা চব, যি পাহ ফুলতেই গোবৰুৱাটো সোমাই আছিল, সেই পাহকে ৰজাক দিলে। ৰজাই ফুলপাহ শিৰত লৈ গংগাত স্নান কৰিবলৈ গুচি গ'ল। কিন্তু ভোমোৰাই গোবৰুৱাক বিচাৰি হাবাথুৰি গাড়ী ফুৰিছে, ক'তো পোৱা নাই। আৰু ৰজাৰ মূৰত ফুল লৈ নিৰ্মালি লৈ গংগাত যেতিয়া ডুব দিলে, ফুলপাহ উপঙি গুচি গ'ল। আৰু যেতিয়া সূৰ্য পোহৰ পৰিল, মেল খাই গুচি গ'ল। ভোমোৰাই বিচাৰি ফুৰি কান্দি কাটি ব্যাকুল হৈ ঘূৰি ফুৰিছে। ইমান মহাপাপ কৰিলো বুলি অনুশোচনাৰ দগ্ধ হৈ আছে। এনেতে ভোমোৰাৰ চকুত পৰিল, সেইয়া গংগাত এপাহ ফুল উপঙি গৈ আছে, কি জানিবা মোৰ বন্ধু তাতেই আছে। দুৰন্ত গতিত গৈ গংগাৰ ফুলপাহৰ ওপৰত পৰি দেখিলে, হয় মোৰ বন্ধু ইয়াতে আছে। তেতিয়া তেওঁ অতি বিনয়েৰে কৈছে, বন্ধু মোৰ সমান মহাপাপী আৰু কোনো নাই। ভোমোৰাই কৈছে, মই তোমাক বিশ্বাসঘাতকতা কৰিলো, আৰু এই পাপৰ পৰা মই কেতিয়াও কিন্তু পৰিত্ৰাণ নাপাম। তুমি বন্ধু মোক ক্ষমা কৰি দিয়া। তেতিয়া গোবৰুৱাই কৈছে, কি কৈছা বন্ধু? আজিহে জানিলো মই, যি গোবৰুৱাই সৰাই নিষ্ঠা কুচলি থাকোঁতে জীৱন গৈছিল, তুমিহে সন্তক লগ পোৱাৰ কাৰণে মোৰ কিমান লাভ হ'ল, তোমাক কৈ মই শেষ কৰিব নোৱাৰো। এখন পুথি হৈ যাব লিখিবলৈ হ'লে। তুমি কি কৈছা বন্ধু? বোলে কি হ'ল কোৱাচোন? ভোমোৰাই আগ্ৰহেৰে গোবৰুৱাক সুধিলে। গোবৰুৱাই ক'লে, চোৱা ভোমোৰাই সুধিলে আৰু গোবৰুৱাই ক'লে, চোৱা বন্ধু, মই গোবৰ খুচৰি আছিলো, বিস্তাত খুচৰি থকা এটা মই পোক আছিলো, কিন্তু তুমিহে সন্তক পোৱাৰ লগে লগে পদুমৰ পাহিত বহি মধুপান কৰিবলৈ পালো, মই জীৱনত পালোহেঁতেন নে বন্ধু? তুমিহে সন্তক যদি মই আজি লগ নোপোৱা হ'লে। আৰু কি হ'ল বন্ধু? আৰু কি হ'ল জানা বন্ধু? বোলে কি হ'ল? যি ভগৱন্তৰ চৰণ দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ মানুহে বহু আঁতৰৰ পৰাই সেৱা ল'ব লাগে, সেই ভগৱন্তৰ চৰণ দৰ্শন কৰিলো, চৰণ স্পৰ্শ কৰিবলৈ পালো। মই দৰ্শনী নহয় বন্ধু, স্পৰ্শ কৰিবলৈ পালো। ইয়াৰ কাৰণ একমাত্ৰ সন্তৰ সংগৰ কাৰণে পালো। আৰু কি হ'ল বন্ধু? আৰু কি ক'ব বন্ধু? ইয়াই নহয়, যি ৰজাৰ চাৰিসীমালৈ যাব নোৱাৰি, চমতৰি চিপাহীৰ যি মানে
বিধি পঠালি সেই ৰজাৰ মই শিৰত উঠিলো বন্ধু। হা, তুমি সিমানখিনি কৰিব পাৰিলা? বোলো হয় বন্ধু, সিমানেই নহয় বন্ধু, ৰজাৰ লগত শিৰত উঠি ৰজাৰ লগত মই গংগাত স্নান কৰিলো ৰজাৰ লগতে বন্ধু। তাতকে আৰু মোৰ জীৱনৰ সৌভাগ্য কিবা থাকিব পাৰেনে বন্ধু? মোৰ জীৱন ধৰা সাৰ্থক হ'ল আজি মই বন্ধু। মই তোমাক আজি কলো এই সাৰ্থকতা একমাত্ৰ সাধ্য হৈছে একমাত্ৰ সন্তৰ সগৰ কাৰণে। সেইকাৰণে মই বন্ধু আজি ঘোষণা কৰিলো, সংল সংল সন্তৰ সংল জীৱন কল্যাণ সাধন হ'ব। সকলো জীৱকেই মই আজি ইয়াৰ পৰাই ঘোষণা কৰিলো, জীৱনত যদি সন্তৰ সং লাভ কৰিব নোৱাৰে সেই জীৱন ধৰা সাৰ্থকতা কেতিয়াও থাকিব নোৱাৰে। সেইকাৰণে আমি সকলোৱে মনত ৰাখিব লাগিব, যিটো গুবৰুৱাই ঘোষণা কৰিলে আমিও সদায় সেই চিন্তাত যদি থাকো, সন্তৰ সং ল'বলৈ যদি আমি বিচাৰো, নিশ্চয় আমাৰ মানৱ জীৱন কল্যাণ হ'ব আৰু আমাৰ মানৱ জীৱন কৰা সাৰ্থকতা হ'ব। ভাগৱত শ্ৰৱণ কৰা তেতিয়াই সাৰ্থকতা হ'ব যদি আমি সন্তক লগত লৈ ভাগৱত শ্ৰৱণ কৰিব